নৱম শ্ৰেণীৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি সমাজ বিজ্ঞানৰ ভূগোলৰ দ্বিতীয় অধ্যায়ৰ বায়ুমণ্ডলৰ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ পাতিৰ আজি আলোচনা কৰিবলৈ লৈছোঁ বায়ুমণ্ডলৰ ভিন্ন গেছসমূহ আৰু এই গেছসমূহৰ গুৰুত্ব। ছাত্ৰ ছাত্ৰীসকল, বায়ুমণ্ডল তোমালোকে জানা যে বিভিন্ন গেছৰ সমষ্টি আৰু এই গেছসমূহৰ উপৰিও জলীয় বাষ্প আৰু ধূলিকণাৰ সংযোগেৰে সমন্বয়েৰে বায়ুমণ্ডল গঠিত হৈছে। তাত কিছুমান গেছ আছে অতি গধুৰ গেছ আৰু কিছুমান গেছ অতি পাতল গেছ। এতিয়া বায়ুমণ্ডলৰ গধুৰ গেছবিলাকৰ ভিতৰত আটাইতকৈ বেছিকৈ পোৱা গেছটো হৈছে নাইট্ৰজেন গেছ। তাৰপিছত আন এটা গধুৰ গেছ হৈছে অক্সিজেন গেছ, কাৰ্বন ডাই অক্সাইড, আৰ্গন, এনেকুৱাবিলাক গধুৰ গেছ বায়ুমণ্ডলত পোৱা যায়। এতিয়া আমি পৰ্যায়ক্ৰমে প্ৰত্যেকটো গেছৰ গুৰুত্ব সম্পৰ্কে কিছু কথা পাতিম। প্ৰথমটো হৈছে নাইট্ৰজেন। ছাত্ৰ ছাত্ৰীসকল, যে বায়ুমণ্ডলত আটাইতকৈ বেছিকৈ পোৱা এই গেছটো নিষ্ক্ৰিয় গেছ আৰু এই গেছটো মাটিত থকা কিছুমান বেক্টেৰিয়াই আন উদ্ভিদৰ ব্যৱহাৰৰ বাবে নিষ্কাশন কৰি ৰাখে আৰু যাৰ দ্বাৰা উদ্ভিদৰ বৃদ্ধি বিকাশৰ ক্ষেত্ৰতো সহায়ক হয়। গতিকে নিষ্ক্ৰিয় হ'লেও কিন্তু নাইট্ৰজেন গেছৰ ভূমিকা বহুত বেছি। তাৰপিছত দ্বিতীয়তে আহিলে অক্সিজেন গেছ, যিটো বায়ুমণ্ডলৰ এক সক্ৰিয় গেছ। গতিকে এই সক্ৰিয় গেছটোৱে অন্য মৌলৰ লগত সহজেই জাৰণ প্ৰক্ৰিয়াৰ দ্বাৰা সংযোজিত হয়, যাৰ দ্বাৰা অক্সিজেনে জাৰণ ক্ৰিয়াত সহায় কৰে। আৰু উদ্ভিদ আৰু প্ৰাণী, জীৱমণ্ডলৰ উদ্ভিদ আৰু প্ৰাণীয়ে এই অক্সিজেনৰ পৰাই আচলতে প্ৰকৃত শক্তি আহৰণ কৰে। গতিকে অক্সিজেনৰ গুৰুত্বটো তোমালোকে অনুভৱ কৰিব পাৰিছা। তাৰপিছত আহিলে আৰ্গন গেছ, আন এটা বায়ুমণ্ডলৰ গধুৰ গেছ, যি বায়ুমণ্ডলত মাত্ৰ 1%তকৈ কম পৰিমাণে পোৱা যায়। ইও এটা নিষ্ক্ৰিয় গেছ, কিন্তু বৈদ্যুতিক বাল্ব বা জ্বালাই কাৰ্যৰ দৰে কাৰ্যবিলাকত আৰ্গন গেছৰ ব্যাপক প্ৰয়োগ হয়। গতিকে নিষ্ক্ৰিয় হ'লেও কিন্তু ব্যৱহাৰটো যথেষ্ট আছে। ছাত্ৰ ছাত্ৰীসকল, আন এটা গধুৰ গেছ হৈছে বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড। কাৰ্বন ডাই অক্সাইড গেছ বায়ুমণ্ডলত 0.03% পোৱা যায়, 0.035% পোৱা যায়। জলবায়ু নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত পৃথিৱীৰ ভূপৃষ্ঠৰ যি উষ্ণতা, স্বাভাৱিক উষ্ণতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত, এই পৃথিৱীৰ উষ্ণতা বৰ্তাই ৰাখি পৃথিৱীৰ পৰিৱেশ জীৱকুলৰ অনুকূল কৰি ৰখাৰ ক্ষেত্ৰত কাৰ্বন ডাই অক্সাইড গেছৰ ভূমিকা অতি বেছি। সৌৰশক্তি ভূপৃষ্ঠত প্ৰতিফলিত হোৱাৰ পিছত প্ৰতিফলিত হৈ হোৱা সেই সৌৰশক্তি কাৰ্বন ডাই অক্সাইডে সৌৰশক্তিৰ তাপ সেইটো শোষণ কৰি ৰাখে আৰু পৃথিৱীৰ যিটো উষ্ণতা, সেই স্বাভাৱিক উষ্ণতাটো বৰ্তাই ৰাখে। এই কাৰ্বন ডাই অক্সাইড উদ্ভিদে সালোকসংশ্লেষণ কাৰ্যত ব্যৱহাৰ কৰে আৰু সালোকসংশ্লেষণ কাৰ্যত ব্যৱহাৰ কৰি পুনৰ অক্সিজেন ত্যাগ কৰি দিয়ে। আৰু প্ৰাণীয়ে উশাহত অক্সিজেন লৈ কাৰ্বন ডাই অক্সাইড ত্যাগ কৰে। এইদৰে প্ৰাণীয়ে কাৰ্বন ডাই অক্সাইড ত্যাগ কৰে আৰু উদ্ভিদে সালোকসংশ্লেষণ প্ৰক্ৰিয়াত কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰি অক্সিজেন ত্যাগ কৰে। অৰ্থাৎ এইদৰে এক ভাৰসাম্য অৱস্থা বিৰাজ কৰে। কিন্তু যেতিয়া এই ভাৰসাম্য অৱস্থা চলি থাকে, তেতিয়া বিশেষ পাৰিৱেশিক সমস্যা উদ্ভৱ নহয়। যেতিয়া মানুহ বা জীৱকুলে এৰি দিয়া কাৰ্বন ডাই অক্সাইড আৰু উদ্ভিদে গ্ৰহণ কৰা কাৰ্বন ডাই অক্সাইডৰ সেই ভাৰসাম্যহীনতাৰ পৰিৱেশৰ সৃষ্টি হয়, তেতিয়া কিছু প্ৰাকৃতিক বা পাৰিৱেশিক সমস্যাৰ উদ্ভৱ হয়। সমগ্ৰ পৃথিৱীতে মানুহৰ বিভিন্ন ক্ৰিয়াকলাপৰ ফলশ্ৰুতিত, বিশেষকৈ কয়লাৰ দহন, পেট্ৰলিয়াম, জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰৰ বাবে বায়ুমণ্ডলত যিটো পূৰ্বতকৈ কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বৃদ্ধি পাইছে, এই পূৰ্বতকৈ যে কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা নিষ্কাশনৰ মাত্ৰা বৃদ্ধি পাইছে, তাৰ বাবে সমগ্ৰ পৃথিৱীৰে যিটো স্বাভাৱিক উষ্ণতা, সেই উষ্ণতা বৃদ্ধি পাইছে আৰু তাৰ ফলত বৰ্তমান সময়ত সমগ্ৰ বিশ্বই গোলকীয় উষ্ণতা বৃদ্ধিৰ সমস্যাৰ দ্বাৰা আক্ৰান্ত হৈছে। গতিকে গোলকীয় উষ্ণতা বৃদ্ধিৰ ক্ষেত্ৰত বৰ্তমান সময়ত কাৰ্বন ডাই অক্সাইড গেছৰ ভূমিকাই আটাইতকৈ বেছি। বায়ুমণ্ডলৰ আন এটা অতি গুৰুত্বপূৰ্ণ গেছ হৈছে
ওজন গেছ। ওজন গেছ 40 পৰা 50 কিলোমিটাৰ উচ্চতাত পোৱা যায়। এই বায়ুমণ্ডলৰ যদিও কমকৈ পোৱা যায়, কিন্তু এই ষ্ট্ৰেটস্ফিয়াৰ স্তৰত অৱস্থিত হৈ এই মানুহৰ বাবে বা জীৱকুলৰ বাবে অতিকে মাৰাত্মক সূৰ্যৰ পৰা অহা অতিবেঙুনীয়া ৰশ্মি শোষণ কৰে আৰু জীৱকুলক সাম্ভাৱ্য বিপদৰ পৰা ৰক্ষা কৰি আহিছে। কিন্তু বৰ্তমান সময়ত বিভিন্ন মানৱীয় কাৰ্যকলাপৰ ফলশ্ৰুতিত এই ওজন স্তৰত বিন্ধাৰ সৃষ্টি হৈছে, যাৰ ফলত বিভিন্ন ধৰণৰ বিশ্বজনীন কিছু সমস্যা দেখা দিয়াৰ উপক্ৰম হৈছে বা দেখা দিছে। গতিকে বায়ুমণ্ডলত যে এই গেছসমূহ থাকে এনেকুৱা নহয়। বায়ুমণ্ডলত বিভিন্ন গেছৰ উপৰিও জলীয় বাষ্প, ৱাটাৰ ভেপৰ, জলীয় বাষ্প থাকে, যে বায়ুমণ্ডলৰ নিম্ন উষ্ণতাত এই জলীয় বাষ্পবিলাক পোৱা যায়, যিবিলাকে সৌৰশক্তি শোষণ কৰি পৃথিৱীপৃষ্ঠ অতিপাত ঠাণ্ডা বা অতি উষ্ণ হোৱাৰ পৰা ৰক্ষা কৰি এক ভাৰসাম্য প্ৰয়োজনীয় উষ্ণ পৰিৱেশৰ সৃষ্টি কৰাত সহায় কৰে। গতিকে জলীয় বাষ্পবিলাকৰ আমাৰ পৰিৱেশতো গুৰুত্ব অত্যাধিক বেছি। তাৰপিছত আহিলে ধূলিকণা, যে বায়ুমণ্ডলত এই গেছসমূহ বা জলীয় বাষ্পৰ উপৰিও ধূলিকণা পোৱা যায়। কম উষ্ণতাত এই ধূলিকণাবিলাক উৰি থাকে। এই জলীয় বাষ্পই এই ধূলিকণাবিলাকক আশ্ৰয় কৰি কি কৰে, ঘনীভূত হৈ ডাৱৰ সৃষ্টি কৰে আৰু যাৰ ফলত পৃথিৱীত বৰষুণ দিবলৈ ধৰে। গতিকে ধূলিকণাবিলাকৰো গুৰুত্ব আছে। জলীয় বাষ্পবিলাকে ধূলিকণাৰ অবিহনে আচলতে ডাৱৰ সৃষ্টি হ'ব নোৱাৰে। গতিকে বায়ুমণ্ডলৰ প্ৰত্যেকটো গেছ আৰু প্ৰত্যেকটো উপাদানৰ বিশ্বৰ পৰিৱেশ সৃষ্টি বা বিশ্বৰ পৰিৱেশ নিয়ন্ত্ৰণত প্ৰত্যক্ষ আৰু পৰোক্ষ ভূমিকা আছে। গতিকে আমাৰ এই আলোচনাত আমি কেইটামান প্ৰশ্নৰ মুখামুখি হ'ব পাৰোঁ, যে বায়ুমণ্ডলৰ নাইট্ৰজেন গেছ কিমান পৰিমাণে পোৱা যায়, নাইট্ৰজেন গেছৰ গুৰুত্ব কি, অক্সিজেন গেছৰ গুৰুত্ব তোমালোকে জানা, কাৰ্বন ডাই অক্সাইড গেছ, পৃথিৱীৰ উষ্ণতাত ৰক্ষাত কাৰ্বন ডাই অক্সাইড গেছৰ ভূমিকা কেনেকুৱা, গোলকীয় উষ্ণতা বৃদ্ধি কাক বোলে, ওজন গেছে কিদৰে পৃথিৱীৰ জীৱকুলক ৰক্ষা কৰি আহিছে, জলীয় বাষ্পৰ ধূলিকণাৰ বিশ্বৰ পৰিৱেশ সৃষ্টিত কেনেকুৱা ধৰণৰ ভূমিকা আছে। গতিকে আমি পৰৱৰ্তী আলোচনাত এই পাঠৰ আমি আন এটা অতি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। আজিলৈ ইমানেই।